Hello guys, welcome to AD Vlogs. আৰু আজি আমি আহিছো এটা নতুন ভিডিঅ'ৰ সৈতে আৰু এইটো ভিডিঅ'টো হ'ল এটা চ্যালেঞ্জ ভিডিঅ'। আমি চ্যালেঞ্জ কৰিম কিহৰ ফুচকা চ্যালেঞ্জ। ফুচকা চ্যালেঞ্জ তো চাও কোনে কিমানটা খাব পাৰে এটা টাইমিং থাকিব সেই টাইমিংৰ ভিতৰত। এইটো হ'ল ফুচকা, এইখিনি আলু যিখিনি ফুচকাৰ ষ্টাফ থাকে আৰু এইখিনি হ'ল পানী। আমি ফুচকা লৈছোঁ 15টা মই আৰু 15টা আৰু এইখিনি হ'ল আমাৰ আলু। এতিয়া আমাৰ গেমটো হ'ল এনেকুৱা, যোনে আগে খাব পাৰে সিয়ে উইনাৰ হ'ব। এতিয়া আমি ষ্টাৰ্ট কৰিম। লাষ্টত পানিশমেণ্ট থাকিব। 3 2 1 কোনবা এটাই ক আইফালে টিকলিয়া এই কথা 3 2 1 বুলি কবি, তাৰপিছত আমি ষ্টাৰ্ট কৰিম দে। চিটিং কৰি আগতে দুটা কৰিছে, এইটো ডিসকুয়ালিফাই হ'ব, তাই এটা ডিসকুয়ালিফাই হ'ব। চেঞ্জ কৰে ঠিক আছে। ইয়া 3 2 1 গো। এইটো এনে ময়ে জিকিম, ক'বলৈ কথাই নহয়, দেখা যাব। নোৱাৰিলে নালাগে খাব। যিমান ইজি দেখাত কিন্তু নহয়। এইটো চিটিং দে। তো ইয়াৰ হালাত বেয়া হৈ গৈছে। উঠি আছো, বহুত জ্বলা। যোনটো ফুচকাৰ পানী তাতে ভোট জলকীয়া দিছে, সেইকাৰণে জ্বলাটো বেছি হৈছে। ভোট জলকীয়া খাব লাগে আৰু মোকটো দি থৈ গ'ল, তাইকটো দিয়া আছে। লোভ লাগি আছে ন? यहाँ फुचका আৰু ইয়াৰ পানী। তো মই লেভেল দেখাব গৈ মোৰে হালত বেয়া হৈ গৈছে। তো এই ফুচকা বুলি বস্তুটো যে ছোৱালীবোৰৰ বোলে উইকনেছ বোলে। আৰু যিয়ে নহওক অসমীয়া
হ'ব আৰু এনেকা মোক 무궁화 꽃이 피었습니다. तो मेरा 15 कंप्लीट It's a tough competition. দুটা আছিলে মোৰ খতম তাই এতিয়া দুটা আছে পানিশমেণ্ট পাব পানিশমেণ্ট এইটোৱে পানী গোটেইখিনি খাব লাগিব ফুচকা তাকো ফুচকা নোহোৱাকৈ গোটেই পানী খাব লাগিব What's a big deal? নহয় নহয় এইটোৱে পানী হাৰিলে এতিয়া পানিশমেণ্ট ফুচকা পানীখিনি খাব লাগিব এইবোৰ কৰি লাভ নাই পানীটো দিয়া মই জিকিলোঁ এতিয়া পানী খোৱা নহ'ব নাই 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 ফুচকা পানী খোৱা অলপ আছে এইখিনি খাব লাগিব পানী এতিয়া খা আজিৰ পৰা মই আৰু ফুচকা নাখাওঁ আৰু মই জানি বুজি ইয়াক জিকাইছোঁ এই কামোৰটো মই বাচি গ'লোঁ এনে ক'ৰবাত গ'লে অকল ফুচকা কৰি থাকে আজিৰ পৰা ফুচকা নাখায় বুলি কৈছে এটা কামোৰৰ পৰা ৰেহাই পালোঁ মই জানি বুজি ইয়াক জিকাইছোঁ সি জিকিলে মোৰে ভাল লাগে সেইকাৰণে মই জানি বুজি হাৰিছোঁ মই আণ্ডাৰ পাৰফৰ্ম কৰিছোঁ এতিয়া হাৰিছে যদি আৰু কি ক'ব উপায় নাই এইটোৱে ক'ব চ' এতিয়া আমি জ্বলাত থাকিব পাৰে নাই মোৰতো জ্বলাই লাগে নাই হ'ব 2 মিনিট পিছত কথা পাতি আছোঁ আপোনালোকৰ লগত ফুচকা চেলেঞ্জ কৰিলোঁ ফাইনেলি কৰাৰ পিছত নিজেতো হাৰাৰ পিছত কি হ'ল যিখিনি খালে সেইখিনিয়ে ওলাই দিলে বমি কৰি বেচেৰি মই ইমান জ্বলা খাব নোৱাৰোঁ সেইকাৰণে মোৰ বমি হৈ গোটেই ওলাই গ'ল মানুহে জ্বলা খালে বমি নহয় পানী খাইছোঁ বেছিকৈ জ্বলাতে সেইকাৰণে বমি হৈছে আমাৰ কিয় হোৱা নাই মইতো তোমাতকৈ বেছি খালোঁ দুটা বেছি খাইছোঁ দুটা বেছি খাইছোঁ তাৰপিছত বমিও হোৱা নাই একো নাই মই যে উইক হয় সেইকাৰণে কাম নাই ছোৱালীবোৰ বোলে ফুচকা খাই বহুত ভাল পায় বোলে আৰু বোলে বহুত খাব পাৰে বোলে কি হ'ল এতিয়া ইমান জ্বলা দিলে কোনে খাব পাৰিব এনে মই আণ্ডাৰ পাৰফৰ্ম কৰিছোঁ এনেও এতিয়া হাৰিছা বুলি মানা যে মই হাৰি গৈছোঁ চ' ফুচকা খাই মোৰ হালত বেয়া হৈ গৈছে এতিয়া আমি নেক্সট চেলেঞ্জ ভিডিঅ' যদি আপোনালোকে ভাল লাগিছে তো আমি নেক্সট আৰু চেলেঞ্জ ভিডিঅ' বনাম সেইকাৰণে আপোনালোকে আমাক কমেণ্টত ছাজেষ্ট কৰক আমি কেনেকুৱা ধৰণৰ চেলেঞ্জ ভিডিঅ' বনাম আমি ট্ৰাই কৰিম তেনেকুৱা বনাবলৈ আৰু এইটো ভিডিঅ' যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ ভিডিঅ'টো ভালকৈ বনাব আৰু আগলৈও আমি বনাম চেলেঞ্জ ভিডিঅ' ব্লগিং আপোনালোকে বাছ আমাক মৰম দিব ছাপোৰ্ট কৰিব আমি যাতে আগুৱাই যাওঁ আৰু যিমান পাৰে আমাৰ চেনেলটো শ্বেয়াৰ কৰক নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক লাভ ইউ বাই বাই